বন্ধুসকল এয়া হৈছে গোৱা। বন্ধুসকল গোৱাত মানে আজি গণেশ পূজা চলি আছে, তাকে ইয়াতে মেলা এখন হৈছে। খেলনা কি দাদা, কি খবৰ? খবৰ ভাল। এতিয়া ফুৰিবলৈ যাম বুলি ভাবিছোঁ। ক'ত যাম? ক'ত যোৱা হয় মানে সঠিককৈ সিদ্ধান্ত কৰা নাই। এতিয়া খাই বৈ মানে ৰেডি হৈ লওঁ, তাৰপিছতহে গম পোৱা যাব। তো আমি এক জেগাত ফুৰিব যাব ওলাইছোঁ। ক'ত লৈ যাম মই নাজানো ঠিককৈ। তাৰপিছত দাদাই লৈ যাব আৰু ময়ো যাম। প্ৰথমতে গা চা ধুই লওঁ, গেঞ্জি পিন্ধি আছোঁ। গাইছ বেয়া চেয়া নাপাব আৰু দেই। গেঞ্জিটো এখন চোলাই ন, ৰুমত আছোঁ বৰ্তমান। ইফালে দাদা এজন আছে আৰু দাদাই ইখন কি ইউনিফৰ্ম। তো গাড়ী চলাই ইহঁতি, তাৰমানে মইতো লেবাৰে ভাই, কামৰ ক্ষেত্ৰত আহিছোঁ ইয়াত গোৱালৈ। তো আপোনালোককো দেখাই যাম বুলি ভাবিছোঁ যে ইয়াৰ জেগাবোৰ, যাতে মই ফুৰিব আহিছোঁ আৰু আপোনালোককো দেখাই যাম। চাই থাকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু যোনে যোনে নতুন গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। তো বন্ধুসকল এয়া হৈছে গোৱা। ড্ৰাইভাৰ কৰি আছে, গাড়ী চলাই আছে। আগত চা ভাই, ভাল ভাল। আৰু আমি আৰু এইফালে পিছফালে বহি আছোঁ, দেখিবলৈ পাইছে। কিন্তু সিহঁতি পইচা চইচা নিদিয়ে। পইচা নিদিয়ে কোনে? গাড়ী ভাড়া নিদিয়ে, ভাড়া নিদিয়ে। মই অকলে দিব লাগে। কি হ'ব? আহিব আপোনালোকে এখন গাড়ীত ফুৰিবলৈ ফ্ৰীকৈ। পঞ্জিম ঘূৰা হ'ল, গোটেই গোৱাখন ফ্ৰীকৈ ঘূৰাব। মানে মাহজন মানুহ পাৰে ন, অসমবাসী ৰাইজ সকলোকে কৈছোঁ, সকলো আহি যা আৰু এখেতক লগ ধৰক, ফ্ৰীকৈ গোৱা ঘূৰি যাওঁ। বন্ধুসকল গোৱাত মানে আজি গণেশ পূজা চলি আছে, তাকে ইয়াতে মেলা এখন হৈছে, তাকে চাব আহিছোঁ আমি। কি হৈছে আৰু কি কি দেখিবলৈ পাওঁ আপোনালোকক সকলো দেখাই যাম। এয়া চাওক না, খেলনা, কাপোৰ। এখন লৈ লওঁ নি? ধুনীয়া ধুনীয়া ভিউ আছে ইয়াতে, আপোনালোকক দেখা আছিলোঁ আৰু দেই।